বিশ্বই হাঁহিছিল, বিশ্বই কৈছিল যে এইখন ৰাষ্ট্ৰৰ মাজত সেই শক্তি নাই বিশ্বৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত অৱতীৰ্ণ হৈ সুখ্যাতিৰে নিজৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা প্ৰতিষ্ঠা কৰা। কিন্তু কংগ্ৰেছৰ সেই ৬০ বছৰীয়া অপশাসনৰ বাবে ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পৰিয়ালকেন্দ্ৰিক আৰু সাম্প্ৰদায়িক বিভাজন, বৈষম্যমূলক ৰাজনীতিৰ বাবে ভাৰতবৰ্ষৰ দৰে সম্পদশালী এখন ৰাষ্ট্ৰ পিছ পৰি আছে, অন্ধকাৰত আছে। সেইখন ৰাষ্ট্ৰক সুসংগঠিত কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোকে সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ প্ৰদান কৰাৰ বাবে 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ যি বিকাশ যাত্ৰা, পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিলে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণ লাভান্বিত হৈছে। এই জোনাই, এটা সময়ত জোনাই বুলি ক'লে মানুহে ভাবিছিল তাত পোহৰ আছে জানো, তাত যাতায়াত ব্যৱস্থা, ৰাস্তা পদূলি আছে জানো, এনেধৰণে অসমৰ বুকুটি আলোচনা হৈছিল। কিন্তু আজি এই জোনাই পৰিৱৰ্তনৰ নতুন জোৱাৰ আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে, হয়নে নহয়? হয়নে নহয়? খন্তেক আগতে ভুৱন পেগু ডাঙৰীয়াই যিবিলাক সফলতাৰ কাহিনী ব্যাখ্যা কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত, এইবিলাকতো মিছা কথা নহয়। মিছা কথা নেকি? মিছা কথা নেকি? নহয়। আপোনালোকে সঁহাৰি জনাব আকৌ। মাতবোল নাই, সঁচা কথাটো সঁচা বুলি ক'ব। আজিৰ তাৰিখত বগীবিল দলং, আমি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ দক্ষিণ পাৰ, সদায় আমাৰ আত্মীয় কুটুম, ভাই ভতিজা এটা পাৰৰ পৰা আনটা পাৰত থকা স্বত্বেও আমি স্বইচ্ছাৰে কম সময়ৰ ভিতৰত অহা যোৱা কৰিব পৰা নাছিল। বেপাৰ বাণিজ্য আমাৰ বাবে সম্ভৱ নাছিল। শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমি মানসিকভাৱে ভাৰাক্ৰান্ত হৈ গৈছিলোঁ। সাংস্কৃতিক মত বিনিময় কৰাৰ ক্ষেত্ৰতো পিছ পৰি থাকিব লগা হৈছিল, কাৰণ যাতায়াত নাই, দলং নাই। এই অৱস্থাৰ পৰা কোনে উদ্ধাৰ কৰিলে, কোনে পৰিৱৰ্তন দিলে? এই বগীবিল দলং কংগ্ৰেছৰ শাসনকালত আধাৰশিলা স্থাপন কৰা হ'ল। আধাৰশিলা কেৱল কেইটুকুমান ইটা, এখন ফলক, চিহ্ন হৈ ৰ'ল, কিন্তু দলঙৰ কাম আৰম্ভ নহ'ল। দলঙৰ কাম আৰম্ভ কোনে কৰিলে মনত আছেনে? আছেনে নাই? অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰ 1999 চনৰ পৰা 2004 চনত যিখন চৰকাৰ আছিল, সেই চৰকাৰ দিনতেই বাজপেয়ী ডাঙৰীয়াই প্ৰথম পৰ্যায় তেখেতৰ নন নাচেবল পুলৰ পৰা 350 কোটি টকা অনুমোদন দি 2002 চনৰ 24 এপ্ৰিল তাৰিখে ডিব্ৰুগড় চকিডিঙি খেলপথাৰৰ পৰা বগীবিল দলঙৰ কাম আৰম্ভ কৰিলে। আৰু ইয়াক আকৌ 2005 চনৰ পৰা 2014 চনলৈকে কংগ্ৰেছ চৰকাৰৰ শাসনকালত বগীবিল দলং আদৌ হ'ল, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল। অসমৰ ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কংগ্ৰেছ চৰকাৰে অসমৰ সমস্যাক পিঠি দিয়াৰ বাবে, আওকাণ কৰাৰ বাবে, ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত বসবাস কৰা ৰাইজক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰাৰ বাবে এই কাম সম্পূৰ্ণ নহ'ল। কিন্তু মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লৈ তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰায় 90জন মন্ত্ৰীক নিৰ্দেশ দিলে, তোমালোকে দিল্লীত বহি থাকিব নালাগে। উত্তৰ পূৰ্বাঞ্চলৰ মানুহে দিল্লীত আহি হোটেলত হাজাৰ হাজাৰ টকা খৰচ কৰি মন্ত্ৰী সাক্ষাৎ, বিষয়া সাক্ষাতৰ কাৰণে অপেক্ষা কৰিব নালাগে। আমাৰ ৰাজধানীখন উত্তৰ পূৰ্বাঞ্চললৈ লৈ যাব লাগিব, আৰু উত্তৰ পূৰ্বাঞ্চললৈ প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰী আৰু চৰকাৰী জ্যেষ্ঠ বিষয়া গৈ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰ কথা বুজ লৈ তাত আধৰুৱা প্ৰকল্পবিলাকৰ কাম ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰিব লাগিব, আৰু উন্নত মানদণ্ডৰ এই কাম সম্পূৰ্ণ কৰিব লাগিব। এই নিৰ্দেশনা প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ 75 বছৰ স্বাধীনতাৰ ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰদান কৰাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ কি বৈপ্লৱিক পৰিৱৰ্তন হৈছে
যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে এই কথা আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰিছোঁ। গতিকে তাৰ ফলত মণি ডাঙৰীয়াই এই ক্ষিপ্ৰতাৰে বগীবিল দলঙৰ কাম এই অভাজন যেতিয়া আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰম চেনেহত মুখ্যমন্ত্ৰী হিচাপে 2016 চনৰ পৰা 2021 চনলৈ মই কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছিলোঁ অসমৰ ৰাইজৰ সহযোগত। সেই সময়তে বগীবিল দলঙৰ কাম সম্পূৰ্ণ হ'ল, উন্মোচন হ'ল আৰু আজি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰৰ মহামিলন সম্ভৱ হৈছে সকলো ক্ষেত্ৰত। এইটো সাধাৰণ উপহাৰ নহয়। শদিয়া দলং কাম কংগ্ৰেছৰ কাৰ্যকালত সম্পূৰ্ণ কৰিব নোৱাৰিলে। কোনোবাই যদি সম্পূৰ্ণ কৰি আজি শদিয়াৰ লগতে অৰুণাচল প্ৰদেশ এই সকলো উত্তৰ পাৰ দক্ষিণ পাৰৰ নামত এটা বিৰাট যোগাযোগ ব্যৱস্থা শক্তিশালী পথ গঢ় দিলে সেইজনে হৈছে আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া।